ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যি ৱৰ্ল্ড কাপৰ 19 নম্বৰখন যি গ্ৰুপ মেটচ হৈ আছিলে আজি ইণ্ডিয়া 6 ৰানত জিকিবলৈ সক্ষম হ'ল। আজি প্ৰথমে ইণ্ডিয়া বেটিং কৰি 119 ৰান কৰিছিলে, 120 ৰানৰ টাৰ্গেট দিছিলে পাকিস্তানক। আজি পাকিস্তানৰ বলিং বৰ ধুনীয়া কৰে। পাকিস্তানৰ বলিঙৰ আগত ইণ্ডিয়াৰ কোনো এটা প্লেয়াৰ ভালেই খেলিব নোৱাৰিলে। ঋষভ পান্থৰ বাদে কোনো এটা প্লেয়াৰ ভাল খেলিবই নোৱাৰিলে। ইণ্ডিয়াৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, ৰোহিত শৰ্মাই 13 মাৰিলে, কোহলিয়ে আজি ভাল খেলিব নোৱাৰে 4 মাৰিলে, পান্থে ভাল খেলিলে 31টা বলত 42 ৰান মাৰিলে, অক্ষৰ পেটেলে ভালেই খেলিলে 18টা বলত 20 ৰান মাৰিলে, সূৰ্যকুমাৰে ভাল খেলিব নোৱাৰিলে আজি 8টা বলত 7 মাৰিলে, শিৱম ডুবে ভালেই খেলিব নোৱাৰিলে 3 ৰানে মাৰে, হাৰ্দিক পাণ্ডিয়াই 7 মাৰিলে, জাদেজাই 0 মাৰিলে, অৰ্শদীপ সিঙে 13টা বলত 9 মাৰিলে। পিটছখন বলিং পিটছ আছিলে, সেইকাৰণে ইমান এটা কম স্ক'ৰ কৰিব পাৰিলে ইণ্ডিয়াই। পাকিস্তানৰ বেটাৰসকলে ভালেই খেলিছিলে, লাষ্টলৈকে ভাল খেলালে খেলখন জিকি গ'লহেঁতেন। মাজতে পাকিস্তানৰ হাততে খেলখন আছিলে, উইকেটকেইটা গুচি গৈ পাকিস্তান হাৰি গ'ল 6 ৰানত। ইণ্ডিয়াৰ বলিং বৰ ধুনীয়া কৰে, বুমৰাই বৰ ধুনীয়া বলিং কৰে। 4 অভাৰত 14 ৰান দি 3টা উইকেট লৈ বুমৰাই। ইয়াৰ লগে লগে খেলখন ইণ্ডিয়াৰ হাতলৈ গুচি আহে। ইণ্ডিয়াৰ বলিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, অৰ্শদীপ সিঙে 1টা উইকেট লয়, মহম্মদ চিৰাজে উইকেট ল'ব নোৱাৰিলে আজি, জাসপ্ৰীত বুমৰাই 3টা উইকেট লয়, হাৰ্দিক পাণ্ডিয়াই 2টা উইকেট লয়, জাদেজাই উইকেট ল'বই নোৱাৰিলে আজি, অক্ষৰ পেটেলে 1টা উইকেট লয়। বুমৰাই যদি 3টা উইকেট নোলোৱাহেঁতেন আজি ইণ্ডিয়া হাৰি গ'লহেঁতেন। সেইকাৰণে আজি প্লেয়াৰ অফ দ্য মেটচ পাবলৈ সক্ষম হয় বুমৰাই। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।